वेलकम बैक टू देवस ब्लॉग की खबर केने আছে ভালে আছে বুলি আশা ৰাখিলো আৰু আজি ব্ৰেণ্ড নিউ ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো আজি মই উইবিল এছৰ সেটআপ ব্যালেন্সিং ৰিভিউ যি কয় আপোনালোকে হেতু কৰিবলৈ চেষ্টা কৰিম মানে আজি মই উইবিল এছ টু ৰিভিউ কৰিবলৈ চেষ্টা কৰিম এটো কেনেকৈ সেটআপ কৰে এটো কেনেকৈ ব্যালেন্সিং কৰে সবচে ইম্পৰ্টেন্ট গিম্বেলৰ হৈছে ব্যালেন্সিং একদম সহজ ভাষাত একদম শৰ্টকাট ব্যালেন্সিং কেনেকৈ কৰে গিম্বেল উইবিল এছ তো একদম হেকলকে ভিডিঅ'টো চাই থাকিব গুটেখিনি দেখাবলৈ চেষ্টা কৰিম উইবিল এছ টু কেনেকৈ এসেম্বল কৰে বা কেনেকৈ ব্যালেন্সিং কৰে কেনেকৈ কেমেৰা লগোৱা হয় ইয়াতে একদম সবিশেষ ভিডিঅ'টো মই দেখাবলৈ চেষ্টা কৰিম তো বলক প্ৰথমতে দেখাম যে উইবিল এছৰ লগত কি আহে আৰু কি আছে একদম ভিডিঅ'টো হেকলকে চাই থাকিব তো বলক আৰু মোৰ লগত নতুনকৈ এটা টি-শাৰ্ট জড়িত হৈ আছে আপোনালোকে দেখা পাইছিল জায়নৰ উইবিল এছৰ তৰফৰ পৰা মোক এটা গিফট দিছিল টি-শাৰ্ট হিচাপে সো ব্লেক কালাৰৰ খুব ভাল লাগিছে চাইছে ফিটিং একদম বঢ়িয়া আৰু তো বলক একদম হেকলকে ভিডিঅ'টো চাই থাকিব তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ মানে এটো খুলি দিম ইয়াৰ ভিতৰত কি আছে সকলো দেখাবলৈ চেষ্টা কৰিম একদম বলক ইয়াৰ ভিতৰত কি আছে এটা বক্স কাৰ্টন দেন ইয়াৰ পৰা সিম বাবা খুল যা ইয়াৰ পৰা কিবা কাগজ কিবা নথিপত্ৰ জন্ম প্ৰমাণপত্ৰ কিবা ওলাইছে এইবিলাক আমাৰ প্ৰয়োজন নাই ডাইৰেক্ট সিধা আমি ইয়াতে আহো বক্সত এটা বক্সৰ ভিতৰত কি আছে একদম সিধা সিধিকে ক'ব গ'লে এটা ধুনীয়া মেচিন যেটো কাৰণে ৱেট কৰি আছিলো একদম হেভি লাইট ৱেট একদম মানে খুব স্মুথ আৰু সো এইটো আছে ইয়াৰ লগতে আপোনাৰ কেমেৰাত লগোৱা এটা প্লেট আছে দেন এক্সট্ৰা আপোনাৰ মাউণ্ট এটা আছে ইয়াতে লগাবলৈ সো এইবিলাক দেখাম মই একদম হেকলকে চাই থাকিব মই দেখাম সো এইটো এটা আছে মাউণ্ট এটা দেন লগতে দুটা বেটাৰী আছে আৰু আপোনাৰ মাউণ্ট আছে আৰু কিবা আপোনাৰ চাৰ্জাৰ কেবল আছে সি টাইপ আৰু আপোনাৰ লগতে ইয়াতে কিবা আছে আৰু এইবিলাক প্ৰয়োজন নাই তো বলক একদম ইয়াতে এসেম্বল কৰি দেখাম বলক তো ইয়াতে প্ৰথমতে আপোনালোকে ইয়াৰে বেটাৰী দুটা লগাই ল'ব একদম বঢ়িয়াকৈ দুটা বেটাৰী লগোৱা ঠাই হৈছে এইখিনি পিছফালে গিম্বেলৰ ইয়াতে দুটা আপুনি বেটাৰী লগাই ল'ব সৰু দুটা বেটাৰী বঢ়িয়াকৈ ইয়াতে লগাই ল'লে বেটাৰী দুটা এনেকৈ ক্লিপটো কৰি দিলে বেটাৰী লগোৱাটো জানিব আৰু সকলো একদম ইজি হয় আৰু গিম্বেল উইবিল এছটো বহুত বেছি ইজি বুলি গম পাওঁ আৰু খুব সহজ এসেম্বল কৰিবলৈ সো তাৰ পিছতে ইয়াতে আপোনালোকে এই ট্ৰাইপড যেটো এক্সট্ৰা ট্ৰাইপড এটা আছে হেতু আপোনাক ধুনীয়াকৈ ইয়াতে মাউণ্ট কৰি দিব বঢ়িয়াকৈ দিয়াৰ পিছত এইটো ইয়াতে এনেকৈ হোল্ড কৰি দিলে দেন এইটো কেমেৰা আমাৰ DSLR এজ ইউজুৱেল যেটো আপোনাৰ মিৰৰলেছ হওক মোৰ এইটো Canon M50 হয় সো আজি বহুত দিন পিছত দেখাইছো আপোনালোকক মোৰ Canon M50 সো M15 ৰ তলত এনেকুৱা এটা ঠাই থাকিব আৰু আপোনাৰ মাউণ্ট কৰা এইটো মানে আপোনাৰ হে প্লেট যেটো সো এইটো প্লেট এইটো এনেকুৱা হয় এইটো মাথাটো আগফালে যাব এনেকৈ বঢ়িয়াকৈ তাৰ পিছত এই লকটো ইয়াতে ধুনীয়াকৈ কইনছ এটা থাকিলে ইজি হয় আপোনালোকৰ 1 টকীয়া কইনৰ খুব বেছি প্ৰয়োজন কাৰণ ইয়াতে থাকিবলৈ আপোনালোকক যদি গিম্বেল ইউজ কৰে তেতিয়াহ'লে 1 रुपीस কইন এটা বা 2 रुपीस বা 5 रुपीस 10 रुपीसৰ কইনছ এটা অলৱেজ কেৰি কৰিব লগতে ৰাখিব আৰু ধুনীয়াকৈ আপোনালোকে দেখিছে ইয়াতে ধুনীয়াকৈ ইয়াতে লগাই ইয়াতে এনেকৈ টাইট কৰি দিব এইটো দিয়াৰ পিছত এইটো বেছি টাইট কৰিব নালাগে যিখিনি প্ৰয়োজন তাতকৈ বেছি টাইট কৰিলেকো বেয়া হৈ যাব পাৰে সো ধুনীয়াকৈ স্মুথলি কৰাৰ পিছত ইয়াতে এইটো মাউণ্ট এনেকৈ ঢিলা কৰি দি কিনে এইটো হৈছে আপোনাৰ লেন্সটোৰ গাৰ্ড আৰু সাপোৰ্টৰ কাৰণে সো এইটো এনেকৈ নাটটো অলপ টাইট কৰি দিলে দি কিনে এইটো ৰেডি হৈ গ'ল আপোনাৰ সো আপুনি যেতিয়া গিম্বেল ইউজ কৰিব তেতিয়া অলৱেজ লেন্সটো খুলি ল'ব আৰু মানে আপোনাৰ লেন্সটো ডাঙৰ কৰি ল'ব তেতিয়া কি হয় ব্যালেন্সিংত সুবিধা হয় লাষ্টলৈকে অসুবিধা নহয় সো প্ৰথম এইটো আপুনি প্ৰথম কেমেৰাটোত এনেকৈ লগাই ল'লে ফিটিং আপোনালোকে দেখিছে একদম সহজ হয় দেন ইয়াৰ পিছত সেকেন্ড ষ্টেপ হ'ব আমাৰ আৰু এইটো গিম্বেলৰ প্ৰথম লক আনলক ইয়াতে দেখিছে বাটনবিলাক ইয়াতে দেখিছে আপোনালোকে চাগে ইয়াতে এইটো আনলক বাটন এইটো আনলক কৰিব দেন এইফালে থকা এইটো আনলক কৰি দিব এইটো এনেকৈ দেন এইটো এনেকৈ যেতিয়া ইয়াতে আনাৰ পিছত এনেকৈ এইটো ইয়াতে লক কৰি দিব লেফ্ট সাইডে থকা এইটো লক কৰি দিব দেন এইটো জাস্ট এটাহে আনলক থাকিব বাকি সব লক থাকিব আপোনাৰ যিকেইটা এসেম্বল আছে ইয়াতে এটা গাৰ্ড আছে এইটো লক থাকিব দেন এইটো লক থাকিব দেন জাস্ট এটাহে আনলক থাকিব এই বস্তুটো আনলক থাকিব বাকি সব লক থাকিব দেন কি কৰিব ধুনীয়াকৈ এইটো এনেকৈ লৈ ইয়াতে এটা বাটন আছে দেখাবলৈ চেষ্টা কৰক কেমেৰামেনক ইয়াতে এটা বাটন আছে এইটো পুশ হৈ যাব চাব এনেকৈ বস্তুটো এনেকৈ লৈ বঢ়িয়াকৈ এনেকৈ দি ইয়াতে থকা এই বাটনটো এনেকৈ পুশ কৰি দিলে প্ৰেছ কৰি দিলে কেমেৰাটো এনেকৈ ধুনীয়াকৈ অটোমেটিকলি সোমাই যাব দেন ইয়াৰ পৰা নপৰে আৰু হ'লেও আৰু ইয়াতে প্ৰথমতে আমি এইটো বেলেন্স কৰিব লাগিব এইটো এনেকৈ
মানে মিলাকে য়েছ এয়া চাইছেনে অলপ যদি আপোনাৰ 19-20 হৈ যায় তেতিয়াহ'লে আগফালে যাব বা পিছফালে আহিব চ' আমি দেখি আছোঁ এতিয়া অলমষ্ট বেলেঞ্চ হৈছে চাইছেনে অলমষ্ট বেলেঞ্চ হৈছে তাৰপিছত এইটো ধুনীয়াকৈ এইটো ছাইডৰ পৰা এইটো এনেকৈ এটা বটন এটা আছে এনেকৈ লক কৰি দিব লাগিব লক কৰি দিলে আৰু তলফালে নাযায় ত' প্ৰথম এইটো দেখিছেনে এইটো বটনটো ধুনীয়াকৈ এনেকৈ লক কৰি দিব দেন তাৰপিছত আহিব এইটো লেফ্ট ৰাইট যিটো এইটো আগফাল আৰু পিছফালৰ কাৰণে যিটো বেলেঞ্চিং এইটো হৈ গ'ল তাৰপিছত আমি ডাইৰেক্ট ইয়াতে আহি যাম এইটো বেলেঞ্চিং এইটো বটনটো দেখিছেনে আপোনালোকে এইটো বটনটো আপোনালোকে অলপ ঢিলা কৰি ল'ব দেন এনেকৈ থকা নাই ন এইটো এনেকৈ থাকিব লাগিব চ' অলপ এই বটনটো অলপ আগুৱাই দিলে দেন এইটো অলপ যদি আমি আগুৱাই দিওঁ তেতিয়াহ'লে তলফালে আহিব আৰু যদি অলপ পিছুৱাই দিওঁ তেতিয়াহ'লে তলফালে যাব চ' একদম একুৰেট বেলেঞ্চ কৰিবলৈ একদম ইজি হয় অলপ আনলক কৰি ল'ব দেন ইয়াতে ধুনীয়াকৈ এইটো এনেকৈ এইটো দেখিছেনে পূৰা বেলেঞ্চ হৈছে মানে যেনেকৈ ৰাখিছোঁ তেনেকৈ আছে দেন এইটো লক কৰি দিম দিয়াৰ পিছত আমি প্ৰথম এটা হৈ গ'ল যেনেকৈ ৰাখিছোঁ তেনেকৈ থাকিব বেলেঞ্চিং হোৱাৰ এটাই মানে আপুনি কেনেকৈ গম পাব যে বেলেঞ্চিং হৈছে যেনেকৈ ৰাখিব তেনেকৈ থাকিব এইটো চ' এইটো হৈ গ'ল আমাৰ প্ৰথম এইটো আনলক কৰিছিলোঁ চ' আমি এতিয়া নেক্সট আনলক কৰিম এইটো বটন চ' আপোনালোকে দেখিব এয়া ঘূৰি গ'লনে তাৰমানে এইটো বেলেঞ্চ কৰিব লাগিব এতিয়া এইটো কেনেকৈ বেলেঞ্চ কৰিম এইফালে আছে এইখিনিত এইয়া বটনটো যে দেখিছে আপোনালোকে তলত এটা বটন আছে ক্লিপ এটা আছে চ' এইটো এনেকৈ মই আপোনালোকক এনেকৈ দেখাই আছোঁ আপোনালোক সহজ হ'ব দেখিছেনে এতিয়া বঢ়িয়াকৈ এইটো কিন্তু আনলক আছিল আগতে যেতিয়া ফাৰ্ষ্ট দেখাইছোঁ আপোনালোকে চাইছে চাগে যেতিয়া লক আছিল তাৰপিছত যেতিয়া আনলক কৰিছিলোঁ তেতিয়া বেলেঞ্চ উল্টা পুল্টা হৈ গৈছিল যদি মই এইফালে দি দিওঁ তেতিয়াহ'লে এইফালে যাব যদি অলপ এইফালে যাব তেতিয়াহ'লে একদম ঘূৰি যাব চ' একদম একুৰেট বেলেঞ্চ কৰিব হ'লে এইটো একদম ধুনীয়াকৈ মাজত ৰাখিব লাগিব চ' এনেকৈ লাহে লাহে এতিয়া হোৱা নাই ৰাইট ছাইডে গৈ আছে এতিয়া একদম একুৰেট বেলেঞ্চ আছে চ' এতিয়া এইটোত এনেকৈ ধুনীয়াকৈ তলত বাছ আপুনি লক কৰি দিয়ক এইটো লক দেখিছে এইটো লক হৈ গ'ল চ' দেখিলে এতিয়া যেনেকৈ ৰাখি আছোঁ তেনেকৈ আছে তাৰমানে এইটো বেলেঞ্চ হৈছে এইটো বুজাই আছে যে বেলেঞ্চ হৈছে যেনেকৈ ৰাখিম তেনেকৈ থাকিব এইটো চ' এইটো বেলেঞ্চ হৈছে তো আমাৰ এইটো বেলেঞ্চ হৈ গ'ল এতিয়া আৰু এটা বাকী আছে আমাৰ এইটো একজেক্টলি মই নাম নাজানো মই তিনিটা আপোনালোকক সহজ ভাষাত দেখাই আছোঁ আৰু চ' এইটো লক বাকী আছে এইটো আনলক কৰি দিলোঁ তাৰমানে চাইছেনে এতিয়া অলপ বেলেঞ্চিং বাকী আছে ইয়াৰে এইটো আপুনি যেনেকৈ ৰাখিব তেনেকৈ থাকিব চ' অলপ বেলেঞ্চিং বাকী আছে মানে এইটো প্ৰথমতে এইটো নাটটো অলপ ঢিলা কৰি দিব দি কেনে অলপ অকা পিছা কৰিলে গম পাই যাব পূৰা বেলেঞ্চিং এতিয়া পূৰা একজেক্ট বেলেঞ্চ হৈছে এইটো চ' এতিয়া আমি বঢ়িয়াকৈ এইটো যেনেকৈ ৰাখিম তেনেকৈ থাকিব একদম ইজি দেখিলেনে আপোনালোকে উইবিল এছৰ এইটো এটা ভাল যে মানে বেলেঞ্চ কৰোঁতে বহুত বেছি ইজি হয় এইটো অন হৈ গ'ল এইটো হৈছে PF মোড পেন ফল' মোড দেখিছে আপোনালোকে একদম একজেক্ট গোটেইটো বেলেঞ্চ হৈছে নে নাই সেইটো কেনেকৈ গম পাব যিটো নেকি আপোনাৰ 360 যিটো মোড হয় সেইটোত আপোনালোকে গম পাব POV বুলি এটা বটন আছে ইয়াতে সেইটো দুবাৰ প্ৰেছ কৰিলে এইটো ওপৰ ফালে গুচি যাব দেন এইটো এতিয়া 360 ডিগ্ৰী মই আপোনাৰ ইয়াতে দেখাই আছোঁ 360 ডিগ্ৰী পূৰা 360 ডিগ্ৰী ঘূৰিছে যিহেতু তাৰমানে গোটেইখিনি আপোনাৰ বেলেঞ্চ হৈ গৈছে পূৰা আগৰ মোডত আহি গ'ল এতিয়া বঢ়িয়াকৈ এতিয়া পেন ফল' মোড হৈ আছে দেন ইয়াৰে লক মোড বুলি এটা আছে ইয়াতে লক আপুনি চাই আছে চাগে ইয়াতে এটা লক মোড এটা আছে চ' ইয়াতে লক কৰাৰ লগে লগে আপুনি কেমেৰাটো যেনেকৈ ৰাখিব তেনেকৈ থাকিব জাষ্ট লক হৈ যাব ইয়াতে একদম ইজি হয় মই আপোনালোকক দেখাইছোঁ একদম ইজি হয় আপোনালোকে দেখিলে একদম বেছি ইজি মেক্স টু মেক্স আপুনি যদি অলপ কেইদিন ইউজ কৰে এইটোৰ লগত ইউজটো হৈ যায় তেতিয়াহ'লে হাৰ্ডলি আপোনাৰ 5 to 10 মিনিটছমান লাগিব এইটো ছেট আপ কৰোঁতে নতুন থাকিলে 10 মিনিটছমান লাগিব আৰু পুৰণা হৈ গ'লে একদম ইজি হৈ যায় কাৰণ ময়ো বেছি দিন হোৱা নাই মই আজি 3 দিনমান হ'ল চাগে মই ইউজ কৰি আছোঁ আজিলৈকে এতিয়ালৈকে ফুটেজে লোৱা নাই মই একো চ' বেছি একদম ক্ৰিটিকেল নহয় টাফ একো নহয় একদম ইজি হয় চ' আপোনালোকে ল'ব পাৰে ইয়াৰে প্ৰাইচটো আছিল মই আপোনালোকক আগৰ ভিডিঅ'টোত দেখাইছিলোঁ 27,500 এনেকুৱা কিবা এটা লৈছিল মোৰ পৰা 27,000 লৈছিল চ' 27,000 লৈছিলে
মই বেলেগ এটা দোকানত মই অলৱেজ মই যিটো দোকানৰ পৰা এজ ইউজুৱেল মই শ্বপিং কৰোঁ গিয়াৰ্ছ হওক বা কেমেৰা হওক বা লেন্স হওক কিবা কিবি তাতে মই সুধিছিলোঁ যে এইটোৰ প্ৰাইচটো কিমান হ'ব তেওঁলোকে কৈছিল 28 মান পৰিব 28,500 ছামথিং এনেকুৱা পৰিব কিন্তু মই 1,000 ছেভ কৰাৰ কাৰণে বেলেগ এটা দোকানত গ'লোঁ কাৰণ 1,000 এটা কমত মই বেলেগ দোকানত পাইছিলোঁ সেইকাৰণে মই ফটো কৰ্ণাৰ বুলি যিটো শ্বপ মই ডাইৰেক্ট অ'পেন কৰি আছোঁ ফটো কৰ্ণাৰ বুলি যিটো শ্বপ সিহঁতে মোক 27,000ত গিম্বেলটো দিলে কিন্তু দি কেনে কি হ'ল মোৰ তাৰ পিছদিনাই বেয়া হ'ল এইটো তাৰপিছত মোৰ এতিয়া 30,000ৰ ওপৰত গৈ পৰিল গোটেই ছেটআপটো কেনেকৈ কিয়নো মোৰ ট্ৰেভেল কৰিলোঁ বস্তুটো আনিলোঁ বেয়া হ'ল ৱেইট কৰিলোঁ চ' মই 1,000 এটা ছেভ কৰাৰ চক্কৰত মই 2-3,000 টকা এক্সট্ৰা পে' কৰিব লগা হ'ল আৰু তেওঁলোকে মোক এটা বেয়া প্ৰডাক্ট দিছিলে চ' ফাইনেলি যিয়ে নহওক তেওঁলোকে মোক ছাৰ্ভিচ কৰি দিলে কিন্তু তেওঁলোকৰ ছাৰ্ভিচ ভাল নহয় একদম বেয়া তেওঁলোকে বিহেভিয়াৰ নাজানে মেনাৰ নাজানে একো নাজানে চ' মই এটাই ছাজেষ্ট কৰিম যে মই তলত আপোনালোকক কৈছিলোঁ যিহেতু মই ভিডিঅ'টো বনাই কিনে কৈছিলোঁ যে ইয়াতে কমত পাব আৰু ইয়াতে ল'ব পাৰে ফটো কৰ্ণাৰ বুলি প্ৰিভিয়াছ ভিডিঅ'ত চ' মই আকৌ কৈ আছোঁ যে সেইটো দোকানৰ পৰা নল'ব মোৰ ভুল হৈছিল সেইটো দোকানৰ কথা কোৱা কাৰণ সিহঁতে ডুপ্লিকেচি কৰিছে মোৰ লগত ডেটছ ৱাই মই আপোনালোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি আছোঁ চ' তাতে কেতিয়াও আপোনালোকে 1,000 বা 500ৰ চক্কৰত পৰি বেলেগ এটা দোকানত বা আননোন শ্বপ এটাৰ পৰা আপোনালোকে কেতিয়াও প্ৰডাক্ট নিকিনিব চ' এইটোৱে মোৰ ফালৰ পৰা আপোনালোকক ৰিকুৱেষ্ট যে আননোন দোকানৰ পৰা কেতিয়াও এনেকুৱা ধৰণৰ ইলেক্ট্ৰনিক প্ৰডাক্ট কেতিয়াও নিকিনিব বা বাই নকৰিব বাকী এজ ইউজুৱেল আপোনালোকে যদি বিচাৰে তাৰ পৰাও ল'ব পাৰে য'ৰ পৰা ইচ্ছা তাৰ পৰাই ল'ব পাৰে মোৰ ক'বলগীয়া একো নাই মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই আপোনালোকক এইখিনি কথা শ্বেয়াৰ কৰিলোঁ যদি এই ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্টছ কৰিব আৰু বন্ধু বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চ' যদি ভাল লাগে উইবি লেছ ল'ব পাৰে মোৰ সপোন আছিল মই লৈ লৈছোঁ চ' মই খুব ভাল পাইছোঁ এতিয়ালৈকে মই শ্বুটে কৰি পোৱা নাই চ' মই নেক্সট ইয়াৰ কেতিয়াবা ট্ৰেভেল কৰিলে বা 1,000 আপোনালোকে সোনকালে কৰি দিয়ক মই ট্ৰেভেল কৰিম আৰু ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম এই গিম্বেলৰ পৰা তো আজি ইয়াৰ পৰা আপোনালোকৰ পৰা বিদায় মাগিছোঁ For the record, I'm done trying to make y'all comfortable. For the record,